মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি আলোচনা কৰিম কেইটামান আকৃতিৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। ত্ৰিভুজ, ইংলিছত ট্ৰায়েংগেল। আয়তাকাৰ, ইংলিছত ৰেক্টেংগুলাৰ। তাৰপিছত বৰ্গ, ইংলিছত স্কুৱেৰ। বৃত্ত, ইংলিছত চাৰ্কেল। শংকু, ইংলিছত কোণ। ঘনক, ইংলিছত কিউব। তাৰপিছত সৰভুজ, ইংলিছত হেক্সাগন। ডিম্বাকাৰ, ইংলিছত অভেল। গোলক, ইংলিছত স্ফিয়াৰ। কাঁচিজোন, ইংলিছত ক্ৰিচেণ্ট। ভিডিঅ'টো ভাল লাগিলে প্লিজ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।